হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ আগবঢ়াম এইপিনে বন্ধাকবি, আলু, বিলাহী, ধনিয়া এই সকলোবিলাক কাটি লৈছোঁ দেখিছে। এটা ৰেচিপি আগবঢ়াম, চাই থাকিব তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব প্লিজ। আৰু এইফালে মই এতিয়া কেৰাহীত মাংস ভাজি আছোঁ। ইয়াতে মই আদা নহৰু পেষ্ট দি লৈছোঁ, পিঁয়াজ, এতিয়া ব্ৰইলাৰ মাংস এইখিনি মই এতিয়া ভাজি আছোঁ। আৰু ইয়াতে দিব লাগিব এতিয়া মই হালধি, নিমখ আৰু দিম জিৰা গুড়ি। মই মছলা বেছি দিয়া নাই, মই ইয়াত জিৰা গুড়িহে দিম অকল। এয়া দেখিলে। যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া সকলো মোৰ ন'টিফিকেশ্যন পাই থাকিব। এয়া দেখিলে, এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি আছোঁ। এইখিনি ধুনীয়াকৈ অলপমান ফ্ৰাই হ'ব লাগিব। আপোনালোকে বন্ধাকবি দি খাইছেনে বাৰু মাংসত? যদি খোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু এবাৰ বনাই খাই চাব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব তেতিয়া। এয়া দেখিলে, ইয়াত মাংসখিনি মোৰ অলপমান ফ্ৰাই হোৱাত এতিয়া মই ইয়াত কাটি লোৱা বন্ধাকবিখিনি দি দিব লাগিব। এয়া দেখিলে মোৰ মাংসখিনি ফ্ৰাই হ'ব আৰু ইতিমধ্যে অলপমান ভাজি ল'ব লাগিব, তেতিয়া খাবলৈ টেষ্ট হয় যিহেতু। এয়া ইয়াতে এতিয়া মই কাটি লোৱা বন্ধাকবি, আলু, ধনিয়া, বিলাহী সকলোখিনি দি দিলোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। যিহেতু মাংসৰ লগত সদায় আলু, বিলাহী, লাইশাক এইবিলাক দি খাই থকাই হয়, কেতিয়াবা আনকমন কৰি খাবলৈ মন যায়, টেষ্টটো বেলেগ হয়। আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। এয়া দেখিলে, এইখিনি এতিয়া ধুনীয়াকৈ মই লৰাই লৈছোঁ আৰু অলপমান সময় এইখিনি মই ভাজি ল'ব লাগিব। এয়া দেখিছে, যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে, ইয়াতে এতিয়া মই এইখিনি ভাজি হোৱাত ইয়াতে মই গৰম পানী এড কৰি দিলোঁ। আৰু ইয়াতে মই আগতে ভাজি থাকোঁতে টমেট' জেল অলপ দিছিলোঁ, সেইটো দেখাবলৈ নহ'ল বাৰু, আপোনালোকেও দি ল'ব, তেতিয়া খাবলৈ বহুত টেষ্ট লাগে। এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু এইখিনি এতিয়া মই অলপ ঢাকোন মাৰি দিব লাগিব, প্ৰায় 25-30 মিনিটমান উতলিবলৈ দিব লাগিব, মাংস আৰু আলু সিজালৈকে। আৰু এয়া দেখিলে, মোৰ 25-30 মিনিটমানৰ পাছত এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল। আৰু ইয়াতে এতিয়া মই কাটি লোৱা কেঁচা জলকীয়া 2টা দি দিছোঁ আৰু ধনিয়া দি দিছোঁ। আপোনালোকে পাৰিলে জলকীয়াটো আগত দিব, তেতিয়া খাবলৈও ভাল লাগে বাৰু। তেতিয়াহ'লে আজিলৈ আহোঁ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। তেতিয়াহ'লে বাই, থেংক ইউ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই, টেক কেয়াৰ।